নমস্কাৰ, মোৰ নাম ডক্টৰ জ্যোতিৰ্ময় দাস। মই এজন কনচালটেণ্ট সাইকিয়াট্ৰিষ্ট আৰু ডি এডিকশ্যন স্পেচিয়েলিষ্ট। মই আপোনালোকক আজি ক'ব বিচাৰিম এলকহলৰ বিষয়ে। এলকহল আপোনালোক সকলোৱে জানে, আমাৰ সমাজত বহু লোকে এলকহল ব্যৱহাৰ কৰে। কিছুমান অকেজনেলি ইউজ কৰে, কিছুমানে ৰেগুলাৰ ইউজ কৰে। বহুত মানুহে এনেকুৱা কয় যে তেওঁলোকে ডিপ্ৰেশ্যনত ভুগিছে বা এনজাইটিত ভুগিছে, এলকহল ল'লে তেওঁলোকে তাৰ পৰা আৰাম পায়। বহুত মানুহে কয় যে তেওঁলোকে হেবিচুৱেল ড্ৰিংকাৰ নহয়, কিন্তু মাজে সময়ে তেওঁলোকে কিবা এটা অকেজনত এলকহল লয়। আপোনালোকক ক'ব বিচাৰিছে এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম। যেতিয়া এজন মানুহে এলকহল নোলোৱাৰ কাৰণে নৰ্মেলি জীৱন যাপন কৰিব নোৱাৰে, সেইটোকৈ এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম। লক্ষণবোৰ কেনেকুৱা হয়? এলকহল নোহোৱাকৈ টোপনি নাহে, এলকহল নাখালে হাত কঁপে, মানুহজন ঘামে, আৰু কিছুমান পিছত দেখা যায় যে এলকহল নোহোৱাৰ কাৰণে মানুহ মৃগীৰ দৰে কিছুমান লক্ষণ দেখা যায় আৰু বেহুচ হৈ পৰি যোৱা দেখা যায়। এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম এটা মানসিক বেমাৰ। কাৰণটো এইটোৱেই যে এজন মানুহে ইচ্ছা কৰে এলকহলটো এৰিবৰ কাৰণে, কিন্তু এই যিবিলাক ডিপেণ্ডেঞ্চ চিণ্ড্ৰম বা যিবিলাক শাৰীৰিক যিবিলাক লক্ষণ এলকহল নোলোৱাৰ কাৰণে, সেইবোৰৰ কাৰণে যাৰ এলকহল নোলোৱাৰ কাৰণে যিবিলাক লক্ষণ দেখে, সেইবোৰৰ পৰা উপশম পাব কাৰণে এলকহলটো লয়। যাৰ ফলত কি হয়, যিমানে দিন যায় তেওঁলোকৰ এলকহলৰ প্ৰতি ডিপেণ্ডেঞ্চটো বাঢ়ি যায়, এমাউণ্টটো বাঢ়ি যায়, আৰু লগতে বিভিন্ন শাৰীৰিক বেমাৰ যেনে আপোনাৰ লিভাৰৰ, কিডনীৰ, নাৰ্ভৰ বিভিন্ন ধৰণৰ চিৰিয়াছ বেমাৰ আৰম্ভ হয়। এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰম আপুনি খুব ভালকৈ ট্ৰিটমেণ্ট কৰিব পৰা যায়। ইয়াৰ বাবে যদি কোনোবা মানুহে বিচাৰে যে তেওঁলোকে এলকহল এৰিব বিচাৰিছে, তাৰ মানে খুব ভাল ট্ৰিটমেণ্ট কিছুমান আছে। আপুনি বুজিব লাগিব এলকহল ডিপেণ্ডেঞ্চ কোনবিলাক মানুহ হৈছে। আপুনি দেখিব যে এজন মানুহে তেওঁ ফেমিলিক টাইম দিয়াতকৈ তেওঁ এলকহলৰ প্ৰতি বেছি আকৰ্ষিত হৈছে। যেতিয়া এলকহলটো বিচাৰি পোৱা নাই, তেওঁ দৰকাৰ হ'লে অধিক মূল্যত তেওঁ ক্ৰয় কৰি লৈছে। বেলেগ যিকোনো কথাতকৈ তেওঁ এলকহলক বেছিকৈ প্ৰাধান্য দিছে, আৰু কিবা ইম্পৰ্টেণ্ট কাম বা যদি জৰুৰী কাম থাকে সেইবোৰ কামো তেওঁলোকে নকৰি পেলাই এলকহল লোৱাৰ প্ৰতি প্ৰৱণতাটো বাঢ়ি গৈছে। এইবোৰ হৈছে এলকহল ডিপেণ্ডেঞ্চ চিণ্ড্ৰমৰ লক্ষণ। মই আশা কৰিছোঁ যে মই যিখিনি কথা আপোনালোকক ক'লোঁ, এইখিনি আপোনালোক যথেষ্টখিনি সহায় কৰিব। আৰু যদি কোনোবা লোকে এলকহলৰ দৰে এটা ৰাগিয়াল দ্ৰব্যৰ কবলত পৰি পেলাই নিজৰ লগতে তেওঁলোকৰ সামাজিক আৰু পৰিয়ালৰ বাবে দুৰ্যোগ কঢ়িয়াই আনিছে, তেওঁলোকে যদি এই মোৰ ভিডিঅ'টো তেওঁলোকে যদি লাভান্বিত হয়, মই যথেষ্ট সুখী হ'ম। আৰু মই আপোনালোকক সদায় সহায় কৰিবলৈ সাজু আছোঁ। মেডিচিটি হাতীগাঁও প্ৰত্যেক দিনাই। ধন্যবাদ।